নমস্কাৰ বন্ধুসকল, কি খবৰ তোমালোকৰ? স্বাগতম মোৰ অন্য এটি ভিডিঅ' মাজলৈ আৰু তোমালোকে চাই আছা গোপাল ফৰেক্স। তো বন্ধুসকল, আজি মানে আমি গৈ আছোঁ নামঘৰত আৰু নামঘৰত মানে জিলাভিত্তি ভাগৱত অনুষ্ঠান পাতিছে আৰু ভাগৱত অনুষ্ঠানলৈ এতিয়া আমি পূৰা সাজি কাচি গৈ আছোঁ আৰু হাই কৰে আকৌ এইটো ভাইটি আৰু আমি নামঘৰলৈ গৈ আছোঁ। নামঘৰত মানে অনুষ্ঠান ভাগি আপোনালোকক দেখুৱাম। তো অনুষ্ঠান ভাগি কেনেকুৱা লাগিলে মোক কমেণ্ট বক্সত জনাই দিব। চ' এতিয়া আমি নামঘৰলৈ আগবাঢ়োঁ ব'লক। So guys, আমি এতিয়া নামঘৰলৈ আগবাঢ়ো ব'লক। তো এটা মোৰ ভাইটি কৃষ্ণ কৈছে, তো এতিয়া নামঘৰলৈ আগবাঢ়ো ব'লক। So guys, এতিয়া আমাৰ বালিজান বৰনামঘৰ পাই গ'লোহি আৰু ইয়াত জিলা ভাগৱত পতা হৈছে। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। So guys, আপোনালোকে এতিয়া ইয়াৰ নামঘৰৰ ভিতৰ ভাগ দেখিব পাইছে। এতিয়াও অকণমান আৰু প্ৰস্তুতি চলাই থকা হৈছে আৰু নামঘৰ ভাগত অনুষ্ঠান ভাগি কিন্তু ডাঙৰ, সেইবাবে এনেদৰে কৰা হৈছে ব'লক। জিলা ভাগৱতৰ উপলক্ষে ইয়াতে আহি উপস্থিত হোৱা সকলো বৈষ্ণৱবৃন্দ, আমাৰ জিলা ভাগৱতৰ ধেমাজি জিলা বৈষ্ণৱ সমাজৰ সভাপতি মহোদয় প্ৰমুখ্যে জিলাৰ বিভিন্ন দায়িত্বত থকা কৰ্মকৰ্তাসকল, বেতনীপাল পৰিচালা প্ৰধান আঞ্চলিকৰ সভাপতিকে মুখ্য কৰি সমূহ কৰ্মকৰ্তাসকল, এই গাঁৱৰ বয়োজ্যেষ্ঠ তথা উপদেষ্টা চন্দ্ৰবৰাক বাইদেউ মুখ্য কৰি আমাৰ জিলাৰ সাংস্কৃতিক বিভাগৰ সভাপতি মুখ্য কৰি সমূহ গাঁৱৰ কৰ্মকৰ্তা, ভকত বৈষ্ণৱ, আইন মাতৃ, যুৱক যুৱতী, কৰ্ম মহিলাসকল, আমি ধৰ্মভাগী আপোনালোকৰ আমন্ত্ৰণ তথা অনুৰোধ মৰমে জিলাৰ যি নীতি নিয়ম, সেই নিয়ম মৰ্মে আমি উত্তোলন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। ইয়াতে কেইটামান আমাৰ নিৰ্দিষ্ট নিয়ম আছে, সেইকেইটা আপোনালোকক আমি সত্যতে অৱগত কৰিব খুজিছোঁ। ধৰ্মধ্বজা ভাগ উত্তোলন হোৱাৰ লগে লগে ভকত বৈষ্ণৱে হৰিধ্বনি কৰিব। শংখ, ডবা, খোল, তাল, কাণ ইত্যাদি বাদ্য বাজি উঠিব লাগিব আৰু উত্তোলনৰ পিছতে আমাৰ ব্ৰহ্মা আদি কৰি প্ৰাৰ্থনা ভাগ গোৱা হয়। আমাৰ ভাগৱত শাখাৰ সভাপতি মহোদয়ে আঁত ধৰিব, কোনখিনিত আমি সামৰিব লাগে তাৰ এটা দিহা দিয়া আছে, সম্পূৰ্ণ শেষলৈকে নহয়। আমি অচেতনৰ নিৰূপ নাথ জ্বলাই তাতে এই কাৰ্যসূচীত প্ৰাৰ্থনা ভাগ সামৰণি হয়। তাৰপিছত ধৰ্মধ্বজাৰ তাৎপৰ্য সম্পৰ্কে উত্তোলক মহোদয়ে একাষাৰ কোৱাৰ পিছত আমি এই স্থান ত্যাগ কৰাৰ এটা নিয়ম আছে। আমি পিছলৈ গৈ তাৰপিছতহে এই স্থানৰ পৰা আঁতৰি যাব লাগে। পোনে পোনে আমি
Shane